Hello guys, welcome back to our channel Sayud Cinema. আৰু এটা নতুন মুভি ৰিভিউ লৈ আনিছো আজি তো দ্য বেঙ্গল ফাইলস বিবেক অগ্নিহোত্ৰীৰ নতুন সিনেমা আজি আমি কন্ট্ৰোভাৰ্সিয়াল আমি যদি কও কাশ্মীৰ ফাইল ইয়াৰ আগত ওলাইছে তাৰ পিছত টাস্কান ফাইল বুলি এখন আছিল এতিয়া আহি গল দ্য বেঙ্গল ফাইলস বেঙ্গল ফাইলসৰ আৰু এখন বিবেক অগ্নিহোত্ৰী শুনা মতে এখন মানে তাৰ ফাইলসৰ ভিতৰত এখন লাষ্ট মুভি বুলি শুনা ট্ৰিলজি এটা বনাইছে ইয়াৰ পিছত নবনায় মানুহে তেওঁ একচুয়ালি এটা মই ভিডিও চাইছিলো বিবেক অগ্নিহোত্ৰীৰ তেওঁ কয় যে বলিউডত বহুত এনেকুৱা ট্ৰিলজি কম আছে আৰু ট্ৰিলজিৰ মিনিংটো বহুতে কমকে জানে মানে বহুত মানে ট্ৰিলজি একচুয়ালি ওয়ার্ডটো কেনেকে হেই হয় তো সেই বস্তু তেওঁ হেই কৰিছে ডিফাইন কৰিছিল আৰু যি নহওক এপাৰ্ট আমি এটা মুভিখনৰ বিষয়ে কথা পাতিম মুভিখন চাই কেনেকুৱা তোমালোকৰ ৰিঅ্যাকশন ফার্স্ট ইমপ্রেশন কেনেকুৱা পালিত হতে মোৰ মানে এনেকুৱা হল মুভিখন চাই কিনে ওলাই আহাৰ পিছত মোৰ মানে গোটেই বডিটোত এটা মানে মাইণ্ডটোত স্পেশালি সাইলেন্স এটাই বিৰাজমান কৰিছিল মানে মোৰ এনেকুৱা লাগিছিল যে মানে মই সাইলেন্স হৈ গৈছো মানুহ মোৰ ইমান কথা ক'বৰ মন নাই আৰু বহুত বেছি ভাগৰুৱা কৰি পেলাই মেণ্টেলিও আৰু আপোনাৰ ফিজিক্যালি বিকজ মুভিখন 3.5 ঘণ্টা প্ৰায় আৰু গোটেই ৰান টাইম যদি আপুনি চাই এড বগেৰা মিলাই কিনে প্ৰায় 4 ঘণ্টা মানে চলে মানে আপুনি যদি ৰাতিপুৱা 9টাত বা 10টাত চাব গৈছে মুভিখন আপুনি ওলাব 1মান বজাত এই বস্তুটোৰ ফালৰ পৰা বাকি মুভিখনৰ বিষয়ে আমি ট্ৰেইলাৰত অলৰেডি দেখিছোৱে যিবোৰ দেখাইছে মোৰ ফালৰ পৰা এইখিনি আৰু মোৰ মানে মন বেংগলত যি ঘটিছিল আৰু সত্যতাবিলাক দেখাইছে আৰু সিনেমাখনত বিশেষ এটা বিশেষ এখন মুভিৰ আমি সোশ্যাল মেছেজৰ কথা নকওঁ বা একো তেনেকুৱা নকওঁ কিন্তু মানে একচুয়ালি কি হয় এটা কথা কওঁ যে মই আগতেও কৈছিলো মানুহে হিষ্ট্ৰী জানাটো একো ভুল কাম নহয় হিষ্ট্ৰী ৰিপিট কৰিব নালাগে আৰু হিষ্ট্ৰী পৰা শিকাটো ভাল এতিয়া যিখিনি বহুত মানুহ কোৱেশ্চন আহিব যে যিখিনি দেখিছা এইটো কিমানখিনি সত্য কি প্ৰমাণ আছে কথাটো সেনেকুৱা আহি যাব কিন্তু মানে কি হয় আমি শিকাটো ভাল কি সত্যটো আমি বিচাৰি কিনে আমি হিষ্ট্ৰী জানি কিনে যদি আমি নাজানা কিনে যদি সেম বস্তু ৰিপিট কৰো সেইটো বস্তু বেয়া হ'ব কিন্তু আমি ইয়াৰ পৰা শিকাটো ভাল মানে মুভিখন কিছুমান জায়গাত অলপমান আই ওপেনিং হয় আৰু কাশ্মীৰ ফাইলছৰ সমান নহয় মুভিখন কিছুমান জায়গাত স্ক্ৰীন প্লে অলপমান উইক লাগে অলপমান গ্ৰিপিং নহয় আমাৰ কাশ্মীৰ ফাইলছত প্ৰথমৰ পৰা লাষ্টলৈকে যেনে পুৰা গ্ৰিপিং হয় আৰু এটা কথা ক'ব লাগিব মিথুন চক্ৰৱৰ্তীয়ে বহুত ধুনীয়া এক্টিং কৰিছে মানে যোনটো সাইড ক্যাৰেক্টাৰ এটা মানে কৰিছে মানে বহুত মানে ধুনীয়া এক্টিং কৰিছে মানে তো মানে সেইখিনিয়ে আৰু বাকি বেছি বহলকে নকওঁ এখন মানে এজন ইণ্ডিয়ান হিচাপে মাষ্ট ৱাচ মুভি হয় সবে জানিব লাগে কি হৈছিল কি হোৱা নাই বস্তুখিনি সেইখিনি আৰু আমাৰ মানে মুভিখনত মই এটা বস্তু এড কৰো মিথুন চক্ৰৱৰ্তীৰ লগতে বাপুৰ আমাৰ মহাত্মা গান্ধীৰ যোনটো কেৰেক্টাৰ অনুপম খেৰে প্লে কৰিছে এইটো গুজবাম্পছ আৰু মোৰ মানে এনেকুৱা লাগিছে খুব মানে তেওঁ মানে ৰোলটোত সোমাই গৈছে মোৰ এনেকুৱা ফিল হৈছে মোৰ নিজৰ ফালৰ পৰা প্লাছ আপোনালোকক খালি ভিউৱাৰ্ছক মই এটা ৰিকুৱেষ্ট কৰো যে মুভিখন চাব যাওক আপোনালোকে চোৱাটো উচিত জানাটো উচিত কিন্তু এই বস্তুটো লৈ কিনে যাতে ঘূৰি নাথাকে আৰু ইগনাইট নকৰে যাতে মানে নিজৰ চালু সোশ্যাল লাইফত যাতে কাৰো ইম্প্যাক্ট নেপেলায় কাৰণ কিয় আজিকালি দিনত সবে আপোনাৰ ৰাতিপুৱা কামত ওলাই যায় কোনো এইবিলাক কমিউনেল ফাইন্সৰ কথা কোনো ভাবি নাথাকে তো এইবিলাক বস্তু যাতে আনি কিনে সোশ্যাল লাইফত কাৰো ইম্প্যাক্ট নেপেলায় এই বস্তুটো কাশ্মীৰ ফাইলৰ টাইমতো হৈছিল সাবাৰ টাইমতো হৈছে এক্স্যাক্টলি হিটো কথা কাৰণে আমি ক'ব খুজিছো কাৰণ কিয় এইবিলাক বস্তু যেতিয়া আমি সোশ্যাল লাইফত ইম্প্যাক্ট পেলাব কাৰণ কি হয় সমাজৰ যোনটো ব্যৱস্থা সেইটো নষ্ট হৈ যায় মানুহৰ থিংকিং বেয়া হৈ যায় মাইন্ডসেট বেয়া হৈ যায় আজি মই ইনফ্লুয়েন্স হৈছো মানে মোৰ লগত থকা আৰু 10টা মান ইনফ্লুয়েন্স হৈ গৈছে তো হিটো বস্তুতে নকৰে কাৰণ সবে জিয়াই থাকিবৰ কাৰণে আহিছে ইয়াতে তিনি বেলা ভাত কেনেকৈ খাব পাৰি সবৰে মাথাৰিটোৱে থাকে তো এইখিনি আৰু এটা কথা কওঁ মুভিখন এই ৰেটেড মুভি হয় বাচ্চা লগত কেতিয়াও লৈ নাযাব এইখন মুভি কাৰণ বহুতে শক পাব কাশ্মীৰ ফাইলছতো এনেকুৱা হৈছিল বহুত মানে এনেকৈ নাজানিকে লৈ গৈছিল তো চাবলগীয়া চিন কিছুমান দেখা পায় তো বহুত শক খায় ইভেন বহুত বয়সীয়াল মানুহ শক খাইছে ইম্প্যাক্ট পেলাই বেয়া তো ফেইন হাৰ্টেড খিনি নাচাব যিখিনি পাৰে আৰু জানে বিবেক অগ্নিহোত্ৰীৰ মুভিবিলাক কেনেকুৱা হয় তো সোশ্যাল ইস্যুৰ লগত বহুত বেছিকে ডিল কৰে তো এইখিনি বেছি কন্ট্ৰোভাৰ্সিয়েল ব্ৰুটেলিটি আছে প্ৰথম চিনটোতে অলপমান বেয়া লাগিব আপোনালোকৰ তো সেইখিনি বৰ এটা বিশেষ কিন্তু এই মুভিখন মই বক্স অফিস কালেকশনৰ যদি কথা কওঁ ফাৰ্স্ট ডেট সিমান এটা মানে আগৰ মুভি কেখনৰ দৰে হোৱা নাই তেওঁৰ মানে হিমেশ ৰেশমিয়াৰ এই মুভিখনতকৈ বলে কম ফাৰ্স্ট ডে কালেকশন ওপেনিং এতিয়া কালেকশন মানে বেয়া এতিয়া স্ক্ৰিনো কিমান দিছে এইটো চাবলগীয়া স্ক্ৰিন বৰ্তমান বহুত কম পাইছে কিন্তু এতিয়া কি হৈছে এইখন মুভি
এটা কথা নটিচ কৰিছে নে নাজানো, এইখন মুভিৰ প্ৰমোচন বেছি দেখা নাই কিন্তু। নাই নাই দেখা নাই। এইখন মুভি হৈছে ৱৰ্ড অফ মাউথত যাব যদি যায়, কাৰণ কাশ্মীৰ ফাইলছখনৰ প্ৰমোচন বেছি নাছিল, এইবিলাক চব ৱৰ্ড অফ মাউথৰ গৈছে। মা অফ দ্য নাৰ্চিমা চব ৱৰ্ড অফ। আৰু এটা কথা জানি লোৱাটো উচিত হয়, ৱৰ্ড অফ মাউথৰ প্ৰমোচনটো চবতকে ডাঙৰ প্ৰমোচন। যিমান কৰোৰ টকা লগাই আপুনি প্ৰমোচন নকৰক, ৱৰ্ড অফ মাউথৰটোৱে বহুত ডাঙৰ প্ৰমোচন। যেনেকে আমাৰ বহুত স্ক্ৰীন এনেকে মা অফ দ্য নাৰ্চিমা আগত স্ক্ৰীনে বনাইছিল, পিছত বহুত এতিয়া যেনেকে লোকাই অলপ অলপ স্ক্ৰীন পাইছিল, হিন্দী ডাবিং কৰিব, এইবিলাক চব ৱৰ্ড অফ মাউথৰ। তো সেইটোৰ ক্ষেত্ৰত বহুতখিনি ইনফ্লুৱেঞ্চ হৈ স্ক্ৰীন পাব। আৰু মেজৰিটি আপোনাৰ ৱেষ্ট বেংগলত বেছি ভাল কামাই কৰিলে হয়। এতিয়া ৰিলিজ দিনাৰ কাৰণে এতিয়া এইটো ইণ্টাৰনেট আমি নকওঁ বাৰু, এতিয়া এই মুভিখন যদি কিবা কাৰণত বেছি চাকচেছ নাপায়, সেই থিয়েটাৰ্ছত খুব সোনকালে OTT আহিব, আৰু OTT তো সাকসেস হৈ যাব পাৰে। OTT অহাৰ পিছত তেনেকুৱা মুভি আগতেও দেখিছো আমি। এইখিনি আৰু এইখিনি মুভি, এইখন মুভিত ৰেটিংটো দি দিও আমি। আচ্ছা ঠিক আছে, ৰেটিংটো দি দিয়া যাওক। আউট অফ 5 ষ্টাৰ 4 ষ্টাৰ আউট অফ 5 ষ্টাৰ 4 ষ্টাৰ। তো ফৰ মি অলসো 4 ষ্টাৰ দিলো। আৰু এইটোৱে আৰু কমিউনেল হেট্ৰেড স্প্ৰেড কৰা কোনো ধৰণৰ ইন্টেনশন নাই। মুভিখন চাওক আপোনালোকেও আৰু চাই এনজয় কৰক। দ্যাটস ইট। Thank you. Thank you. Peace out. Audio Jungle.